আহি গল ঠাণ্ডা দিন হাতিয়া গা ধুলে বাবু মানাই ৰাতি ৰাতি মেছেজ খেলে পুৱাই উঠি মেলেংকাই পথাৰত হাল বালে গোহালি চালত গোটা গোটা পানী কুমুৱা লাগে মোবাইল নাপায় কেঁচুৱাটিয়ে ইনাই বিনাই কান্দে পুৱা গধূলি প্ৰতিদিনাই মোবাইলটোকে লাগে গছত উঠি হলো বান্দৰ জলং পলং কৰে দীপাৱলীত ঘৰে ঘৰে চাকি বন্তি জ্বলে আলু পিটিকা দাইল জোল থালিত পিয়াজ থাকে সঁচাকে জানা খাবলে বৰ বঢ়িয়া লাগে আলু পিটিকা দাইল জোল হোৱা দে বেলেগ হয় ছাৰ হৈ থাকিব হাঁহি চলি থাকিব হাঁহিৰাম বিলাক কিন্তু আমি ক'বলৈ আজি বাধ্য পুনৰবাৰ আমাৰ লগত স্কেম হৈছে ডেট মিন্স তো গাইজ আপোনালোকে হয়তো বহুতেই জানে বৰ্তমান ইণ্ডিয়ান আইডল সিজন 14 চলি আছে আৰু সেই ইণ্ডিয়ান আইডল আমাৰ অৰুণাচল প্ৰদেশৰ পৰা আমাৰ নৰ্থ ইষ্টৰ পৰা এজন বেষ্ট সিঙ্গাৰ বহুত ভাল সিঙ্গাৰ অবম টাংগু গৈছিল আৰু বহুতে সাপোৰ্ট কৰিছিল তেখেতৰ গান শুনি সবে ভাল পাইছিল হয়তো আপোনালোকেও শুনিছে ইয়েস অবম টাংগু চাইছো তো বহুত ভাল হয় ছাৰ এটা মেইন কথাটো হ'ল যোৱা শনিবাৰে এই ইণ্ডিয়ান আইডল সিজন 14 ৰ যি সেমিফাইনাল টপ 6 ঘোষণা কৰা হ'ল আৰু আমাৰ নৰ্থ ইষ্টৰ সিঙ্গাৰ অবম টাংগুক এলিমিনেট কৰি দিয়া হ'ল ঠিক আছে কাৰোবাক তো এৰি দিবই লাগিব কাৰণ উইনাৰ এজনেহে বনিব কিন্তু আমি যাম এতিয়া অডিয়েন্সৰ ফালে অডিয়েন্সে কাক বেছি সাপোৰ্ট কৰিছিল আমাৰ অবম টাংগুক ইফালে ৰেণুকা আছিল উৎকৰ্ষ আছিল ইমানে ৰাইজে সাপোৰ্ট কৰিছিল তথাপি কিন্তু ইণ্ডিয়ান আইডলত যাৰ সকলে ইহঁতক এলিমিনেট কৰি দিলে এই যে বাৰে বাৰে ইণ্ডিয়ান আইডল স্কেম ফেক চিপ শোবিলাক কৈ থকা হয় বাৰে বাৰে জানো প্ৰমাণ হৈ থকা নাই যোৱাবাৰ কি হ'ল ঋতুৰিবাৰ ক্ষেত্ৰত এনেকুৱা হ'ল তো যোৱাবাৰ ঋতুৰিবাৰ ক্ষেত্ৰত স্কেম হোৱাটো চিয়ৰ হয় ছাৰ এই ক্ষেত্ৰত ইণ্ডিয়ান আইডল স্কেম বা চিপ শো হয় বুলি আমি এটা কাৰণে ধৰিব পাৰো হয় ইণ্ডিয়ান আইডলৰ যি উইনাৰ সেই উইনাৰ আগতীয়াকে যাৰ সকলে বাছনি কৰে ইয়াকে উইনাৰ বনাম তেনেকুৱা ধৰণৰ এটা মনোভাৱ লৈ থাকে নহলেনো ৰেণুকা অবম টাংগু উৎকৰ্ষ সিহঁতে যিমানে ভাল পাৰফৰ্মেন্স নকৰক কিয় লাগিলে বেলেগ কিটা এতিয়া যি টপ 6 ত আছে সিহঁততকৈ ভাল পাৰফৰ্মেন্স নিদিয়ক কিয় প্ৰত্যেক দিনা প্ৰত্যেকটো শ্ব'তে সিহঁতক কিন্তু বটমত ৰাখিলে যাৰ সকলে সেইটো অৱশ্যে মই নভবা নহয় ইমানে ভাল পাৰফৰ্মেন্স দিলে সদায় বটমতে ৰাখে কাৰণ সিহঁতক উলিয়াই পঠাব লাগে চাগে ন আল্টিমেটলি এইটোৱেতো হয় ছাৰ বটমত ৰাখিলেতো এজনকে এৰি দিব পাৰিব কাৰণ ৰাইজৰ ভোট আহিব মেনুকা কম ভোট দিলে ইফালে উৎকৰ্ষ কম ভোট দিলে ওলাই গ'ল অবম টাংগুক সবে ভাল পায় বেছি ভোট সেইবাবে টপ 7 লৈকে আছিলে আৰু ছাৰ ইফালে তাতকৈ ডাঙৰ কথাটো হ'ল আহি গ'ল গ্ৰেণ্ড ফিনালে ইয়াৰ আগৰ ৰাউণ্ডত সকলো টপ 7 ৰ বাবে ৰাইজৰ ভোট বিচৰা হ'ল আৰু নাম্বাৰ 1 ত ৰাইজে কাক সাপোৰ্ট কৰিছিল নাম্বাৰ 1 ত আছিল অবম টাংগু নাম্বাৰ 2 ত আছিল অনন্যা পাল এটা সবে ভাবিছিলে এক নম্বৰ যেহেতু আছে নাই অবম টাংগু উইনাৰ হ'ব নাই অনন্যা পাল কিন্তু আমি লাষ্টত দেখিলো এইটো ৰাউণ্ডত অবম টাংগুক উলিয়াই পঠিয়ালে আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যাৰ সকলৰ সাপোৰ্ট আছে অনন্যা পালৰ ওপৰত এতিয়া নিশ্চয় অনন্যা পালে উইনাৰ হ'বগে যেন লাগিছে ময়ো তাকে ভাবো আপোনালোকে কি ভাবে গাইজ কমেন্ট কৰিব স্কেম ইণ্ডিয়ান আইডল সিজন 14 ত স্কেম ক'ত হৈছে আমি এইটোৱে ভাবো যাৰ সকলে অবম টাংগুক উইনাৰ বনাবলৈ বিচৰা নাই সেইবাবে টপ 6 লৈ যোৱাৰ আগতে এলিমিনেট কৰি দিলে অবম টাংগুক যদিহে কেনেবাকে টপ 6 লৈ যাব পৰা হলে আটাইতকৈ বেছি ভোট কিন্তু অবম টাংগুৱে পালেহেঁতেন এতিয়া উইনাৰ কোন বনিলেহেঁতেন অবিয়াছলি অবম টাংগু হলহেঁতেন উইনাৰ কাৰণ ৰাইজৰ ভোটিং আগতে আমি পাই থৈছো নাম্বাৰ 1 ত আছিলে অবম টাংগু অবিয়াছলি উইনাৰ হলহেঁতেন অবম টাংগু ভাৰতবাসী ৰাইজে ইমানে সাপোৰ্ট কৰিছিল অবম টাংগুক এইটো নহয় বোলে অবম টাংগুৱে বেয়া গায় ইমানে ভাল গায় তথাপি কিন্তু এইটো অৱস্থা হ'ল ভোটিংতো ফাৰ্ষ্ট স্কেম দিস ইজ কল স্কেম কিয় আমি নকম বয়কট ইণ্ডিয়ান আইডল এইটো বাৰু হয় আমি ক'বই লাগিব স্কেম হৈছে বাৰে বাৰে ঋতুৰিবাৰ হওক এইবাৰ হওক আৰু এটা কথা আপোনালোকে কি ভাবে ফাৰ্ষ্ট টাইম কমেন্ট কৰি ল'ব মই ক'ব বিচাৰিছো যে কেৱল ইণ্ডিয়ান আইডল ট্ৰফিটোৱে যে সমগ্ৰ সকলো হেতু নহয় যোৱাবাৰ ঋতুৰিবাৰ ক্ষেত্ৰত কি হৈছিল তেনেকুৱা স্কেম হোৱাৰ পাছত ইমানে বেছি পপুলাৰ হৈ গ'ল ঋতুৰিবা তেখেতে এতিয়া ইমানে ভাল ভাল কাম কৰি আছে বিভিন্ন পাৰফৰ্মেন্স পাইছে বিভিন্ন গান পাইছে যদি ইণ্ডিয়ান আইডলত উইনাৰ হোৱা হলেও হয়তো সিমান নেপালেহেঁতেন ইয়েস স্যার ময়ো তাকে ভাবিছো কেৱল ইণ্ডিয়ান আইডল যাৰ সকলৰ বাবে উইনাৰ হলে কি হ'ব দিস ইজ নট ৰিয়েল পাব্লিকৰ উইনাৰ বনিছে ৰাইজৰ উইনাৰ বনিছে এবাৰ অবম টাংগু ইয়েস তেওঁ যেন বহুত আগুৱাই যাওক বহুত আগলৈকে যাওক তাকেই কামনা থাকিল কেৱল ইণ্ডিয়ান আইডলৰ ট্ৰফিটোৱে সকলো নহয় বহুত ভাল ভাল কাম কৰি যোৱা নিশ্চয় ভাল হ'ব স্যার বহুত সময় লেকচাৰ পিটি দিয়া হ'ল যি কি নহওক বেয়া লাগে স্যাৰ এনেকুৱা ৰাইজৰ সহায় নথকা হলেও স্যাৰ বেয়া নেপালোহেঁতেন ইমানে ৰাইজে সাপোৰ্ট কৰিছে তথাপি এলিমিনেট কৰি দিয়া হ'ল সেইবাবেহে বেছি বেয়া লাগিছে মোৰো তাকে যদি ইমানে এনেকুৱা হয় তেনেহলে চোন ভোটিং শুটিং এইবিলাক থাকিবই নালাগে ৰাইজৰ সাপোৰ্ট কেলে বিচাৰিছে ডাইৰেক্ট যাকে মন যায় তাকে উইনাৰ বনাই দিয়ক যোনে ভাল গায় তাকে বনাই দিয়ক
তাকেহে পায় যিমান ক'লেও শেষে নহ'ব হয় নাই এইবিলাক স্কেম চলিয়ে থাকিব দে যি হ'লে হৈ থাকক অবম টাংগু যে বহুত দূৰলৈ যাব সেইটো আমি নিশ্চিত এটা কুৱেশ্যন সুধিব পাৰিম নে এতিয়া য়েছ দিছ ইজ বঢ়িয়া তো কথাটো হ'ল মানে কি গছত লাগে ঠিক আছে আনোতাই আনে ৰান্ধোতাই ৰান্ধে কিন্তু খাওঁতে পেলাই দিয়ে বৰ দুখ য়েছ জনাটোতো ময়ো জানিছিলো আগতে গছত লাগে আনোতাই আনে ৰান্ধোতাইও ৰান্ধে খাওঁতে খায় কিন্তু পেলাই দিয়ে না 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 কাষৰতে আছে ওচৰতে আছে গছত লাগে ঠিক আছে সেইটো বস্তু গছতে লাগে আনোতাই আনে ঠিক আছে ৰান্ধোতাই ৰান্ধি দিয়ে খাওঁতাই খায় কিন্তু পেলাই দিয়ে খাই কেনে পেলাই দিয়ে দিছ উত্তৰ ষ্টেজ পাত বা জানি গ'ল ঐ মোৰো ঘেচেলাকে মনত পৰি গ'ল পাই গছত লাগে তক তেজপাত খিলা আনোতাই আনে তক ৰান্ধোতাই ৰান্ধি দিয়ে খাওঁতাও খায় কিন্তু পেলাই দিয়ে কোনে তেজপাতখন গেলি দিব বঢ়িয়া 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 ভাল কাণ কাটি পাণ খাম বুলি পুনৰবাৰ নকলো ভাগ্যখনি চাগে আপোনাৰ ভুৰ বাউ ময়ো তাকে ভাবিছো গৈ ইয়াত ভাগ্যখনি থাকে আপোনাৰ ভুৰ বাউ দে হ'ব দে ঠিক আছে বেছি বকবকাই থাকিব নালাগে আৰু পুনৰবাৰ কৈছো এই ইণ্ডিয়ান আইডলৰ কেছটোৰ বিষয়ে আপোনালোকে কি ভাবে কমেণ্ট কৰিব সৰ্বশেষত এইকেইটা তেজপাত বিষয়ে উত্তৰ দিলে যি কি নহওক আজিৰ ক্লাছটো আমি ইমানতে মাৰি দিওঁ আৰু খতম নে কি বাৰু ঢেংকে নেনেংকে মই তাকে ভাবিছো নহবা নহয় তো তেনে যদি গাইছ আৰম্ভণি গান নহয় আজি আৰম্ভণি কবিতাটোকে সামৰণি মাৰি খতম হৈ যাওক এয়া ঢেংতে নেনেং আহি গ'ল ঠাণ্ডা দিন হাতীয়ে গা ধুলে বাবু মাইনাই ৰাতি ৰাতি মেছেজ খেলে পুৱাই উঠি মেলেংকাই পথাৰত হাল বালে গোহালি চালত গোটা গোটা পানী কুমুৱা লাগে মোবাইল নাপাই কেঁচুৱাটিয়ে ইনাই বিনাই কান্দে পুৱা গধূলি প্ৰতিদিনাই মোবাইলটোকে লাগে গছত উঠি হলো বান্দৰ জলং পলং কৰে দীপা